নমস্কাৰ দৰ্শকবৃন্দ, বিহুৰ বতৰত গাঁৱত আহিছিলোঁ। এই সময়খিনি ইয়াত থাকি খুব ভাল লাগিল। নলবাৰীত সৰিয়হতলীত মোৰ গাঁৱৰ আশে পাশে কি আছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। গাঁৱৰ পৰিৱেশ খুব ভাল লাগে। এয়া শিৱ মন্দিৰ হয় আৰু এয়া মা কামাখ্যা দেৱালয়। এই ঠাইখিনিক মালাকৰ চুপা বুলি কয়। দেখিছে, মন্দিৰটো ধুনীয়া কৰিছে। বহুত পুৰণি মন্দিৰ হয়। মন্দিৰৰ সন্মুখ ভাগৰ পৰা দেখুৱাইছোঁ। ইয়াত আহি সেৱাও ল'লোঁ আৰু আপোনালোকক চাৰিওফালটো দেখুৱাইছোঁ মন্দিৰৰ। বহুত ডাঙৰ ডাঙৰ বিশাল বিশাল গছ আছে, দেখিছে? মূৰৰ ভাগ আকাশখন দেখাই নাপায়, ইমান ডাঙৰ বিশাল গছ আছে ইয়াত। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰটো আছে। মন্দিৰৰ পৰা ৰাস্তাৰ ফালটো দেখুৱাইছোঁ। এইফালেদি আহিব লাগিব। এইটো জিৰণি চৰা হয়। ৰাস্তাটো এতিয়াও পকী কৰা হোৱা নাই। এইফালে মন্দিৰত যাব লাগিব। পকী হ'লে আৰু ভক্তৰ আগমন ঘটিব। জানটোত বৰ্তমান পানী কম, কিন্তু বাৰিষা পানীৰে উপচি পৰে। এইবিলাক ডাঙৰ ডাঙৰ ফিচাৰী পথাৰৰ মাজত আছে।
এইটো এটা ফিচাৰী হয় মোৰ গাঁৱৰ কাষৰ প্ৰাকৃতিক পৰিৱেশ চৰাই চিৰিকটিৰ মাত জান-জুৰি গছ-গছনি পথাৰ আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।